নমস্কাৰ মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে কমৰেক সুদুং আৰু আজি মৰ্নিংকে ওলাইছোঁ আমি তেজপুৰলৈ যাম আৰু মোৰ লগত যাব দাদা মৰমৰ দাদা তাৰপিছত আমাৰ যাব মৰমৰ খুৰা তাৰপিছত আজি আমাক লৈ যাব পাইলট আমাৰ মেইন বিন্দু যাব আপোনালোকে ভিডিঅ'টো চাই থাকক আমি তেজপুৰলৈ কিয় গৈ আছোঁ আপোনালোকক কম আমি বৰ্তমান হৈ থাকিম আপোনালোকে প্ৰায় চাহ বাগান দেখিলে মনত কিবা এটা ভাৱ এটা আহে বোলে বাগান দেখিলে মোৰ মনটো ফ্ৰেছ হৈ যায় সেইটো কাৰণে একদম ফ্ৰেছ হৈ যায় আপোনালোকৰো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰক আমি ৰাতিপুৱা ইমান ধুনীয়া পৰিৱেশ দেখিবলৈ পাইছোঁ আৰু ৰাস্তাত এনেকৈ সুন্দৰ পৰিৱেশ এই ৰ'ব কনকলতা বাইদেউক দেখিছোঁ ঔপিনে আছে আমি ভিতৰ ফালে যাওঁ আপোনালোকে দেখিছে এয়া কনকলতা বীৰ বীৰাংগনা কনকলতা বাইদেউ ৰদ হৈছে মই ফাইনেলি তেজপুৰ পাওঁ অৱস্থা আপোনালোকে নিশ্চয় দেখিছে পিছফালে আমাৰ বীৰ বীৰাংগনা কনকলতা বাইদেউ আছে ওপৰত আপোনালোকে দেখিছে চাগে আৰু যাত্ৰা আৰম্ভ কৰোঁ ফাইনেলি আমি ৰাতিপুৱা 6 বজাৰ পৰা ঘৰৰ পৰা ওলাইছিলোঁ আপোনালোকে নিশ্চয় দেখি আছে মই ফাইনেলি বৰ্তমান বুৰৈ জৰিগুৰিত মই ইতিমধ্যে মই উপস্থিত হৈছে আপোনালোকক পুংখানুপুংখভাৱে জনাব আমাৰ চিন্তেহ অপোনৰ বিশিষ্ট আমাৰ সন্মানীয় দেউতা ককাহঁতে আপোনালোকক ক'ব মই আজি কিয় মই আহিছোঁ আপোনালোকক তেখেতলোকসকলে ক'ব আমাৰ চিন্তেহ অপোন কাবাঙৰ আজি এক্সিকিউটিভ বডি আমি আমাৰ প্ৰথম ছেশ্যনটো মুকলি সভা অপেন ছেশ্যনৰ যিটো মুকলি সভা এইটো দিন আৰু তাৰিখ ফিক্স কৰিবৰ কাৰণে জেগাটো ফিক্স কৰিবৰ কাৰণে আমি ইয়াত আজি গোট খাইছোঁহি দৰিগুৰি আমাৰ এইখন বুৰৈ গাঁৱত গোট খাইছোঁহি আজি আমি সিদ্ধান্ত মৰ্মে আমাৰ এই এক্সিকিউটিভ বডি সিদ্ধান্ত মৰ্মে আমি ঠিক কৰিলোঁ যে আমাৰ প্ৰথম অপেন ছেশ্যনটো আমি ফেব্ৰুৱাৰী মাহৰ 26 আৰু 28 তাৰিখে পাতিবলৈ সিদ্ধান্ত লৈছোঁ আৰু এই প্ৰথম অধিৱেশনখন আমাৰ ওচৰৰে আমাৰ মিচিং সমাজৰ মধ্যস্থান বুলি ধৰি ল'ব লাগিব মিচিং বসতি য'ত আছে মিচিং মানুহ য'ত আছে মিডল প্লেচ য'ত মাজৰ ঠাই বুলি আমি ধৰি লৈছোঁ ৰঙালী দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ গতিকে আমি সদৌ ৰাইজক আহ্বান কৰিছোঁ আমাৰ চিন্তেহ অপোন কাবাঙৰ এই মুকলি সভাত আমাৰ বাছাৰ কাবাঙত সকলো আমাৰ চিন্তেহ অপোন কাবাঙৰ প্ৰতি যাৰ সমমৰ্মিতা আছে চবেই যেন আমাক সহায় সহযোগ কৰে তাৰ প্ৰতি সকলোকে আহ্বান জনাইছোঁ আৰু এই আমাৰ এই বাছাৰ কাবাংটো যাতে সাফল্যমণ্ডিত হয় তাৰ কাৰণে সদৌ ৰাইজে যাতে আমাক আশীৰ্বাদ দিয়ে তাৰ কাৰণে আমি আশীৰ্বাদ বিচাৰিছোঁ সদৌ ৰাইজৰ পৰা আপোনালোকে যিমান দেখিছে এইটো হৈছে আমাৰ চিন্তেহ অপোনৰ সকলো আমাৰ সম্পৰ্কীয় লোক এয়া আজি আমি এনেকুৱা সিদ্ধান্ত এটা লৈছোঁ যে অসমত আমাৰ চিন্তেহ উপাধিক লিখা মানুহ কিমান আছে চিন্তেহ লোক কিমান আছে আমি এইটো জানিবৰ বাবে আমি আজি প্ৰাৰম্ভিকভাৱে আমি অভাষণ আৰম্ভ কৰিছোঁ আৰু আপোনালোকে অতি সোনকালে দেখিবলৈ পাব যে আমাৰ অভাষণ আমি সম্পূৰ্ণভাৱে যেতিয়া আমাৰ ফাইনেলি কিবা হ'ব অনুষ্ঠান হ'বগৈ আপোনালোকে নিশ্চয় দেখিবলৈ পাব আমাৰ অসমৰ ভিত্তিত আমি উদযাপন কৰিম লখিমপুৰ জিলাৰ ৰঙানদীত সকলো সন্মানীয় আমাৰ চিন্তেহ উপাধিৰ সকলোৰে আমাৰ লোক হয় আপোনালোকে নিশ্চয় দেখিছে আৰু আপোনালোকে দেখিবলৈ পাবগৈ পিছত আমাৰ অসমত কিমানজন চিন্তেহ লোক আছে আমাৰ সকলো চিন্তেহ বৰ্গৰ আমাৰ দাদা বাইদেউ নব আপোনালোকে দেখিছে চাগে আজি তেখেতলোকসকলে আমাক সুন্দৰভাৱে আদৰিছে আৰু এই আদৰণিক আমি পাহৰিব নোৱাৰিম আৰু আজি আমাক সুন্দৰভাৱে কাইডিও দিলে বুৰৈ জৰিগুৰিত মই সাজি আহি খুবেই মোৰ আনন্দিত আজি মোৰ বাইদেউ নব ককা দেউতা সকলোকে আজি মই আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে লগ পাব ফেব্ৰুৱাৰী যাৰ ভিডিঅ'খন ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আপোনালোকক মই ক'ম বুলি মই ভাবি আছিলোঁ যে আমাৰ চিন্তেহ অপোন আমাৰ চিন্তেহ পৰিয়াল কিমান আছে মই তেজপুৰত কিমান আছে মই চাবলৈ আহিলোঁ আৰু আপোনালোকে দেখিছে চাগে আমাৰ মা দেউতা আৰু নৱহঁতে উপস্থিত আছে আজি তেখেতলোকসকলে আমাক ইমানেই মৰম চেনেহ আমাক এনেকৈ আয়াদাক কৰিলে আপোনালোকে নিশ্চয় গম পাইছে চাগে এয়া চাওক তেখেতলোকসকল ইমান ধুনীয়া পৰিৱেশ মাজেৰে আৰু মই খুবেই আনন্দিত আৰু লেকৰা গিলাইকো আৰু মই নেক্সট দিন আহিমগৈ আপোনালোকক সম্পূৰ্ণভাৱে মই ভিডিঅ'টো দেখুৱাম যিমান পাৰে সকলো বাই বাই